Hello everyone, welcome to my YouTube channel. ইয়াৰে আগৰ ক্লাছটোত আমি কেমিষ্ট্ৰিৰ ক্লাছ 11ৰ চাইছিলোঁ যে জাৰণ আৰু বিজাৰণ বিক্ৰিয়ানো কি যে জাৰণ বিক্ৰিয়া আছিল হাইড্ৰজেন ওলাই যাব লাগিব আৰু বিজাৰণত কি হ'ব হাইড্ৰজেন যোগ হ'ব বা জাৰণ বিক্ৰিয়াত অক্সিজেন যোগ হ'ব আৰু বিজাৰণ বিক্ৰিয়াত কি হ'ব অক্সিজেন অপহৰণ হ'ব অৰ্থাৎ ওলাই যাব ঠিক আছে আৰু আছে তাৰ পিছত আছিল ৰেডক্স বিক্ৰিয়া ৰেডক্স বিক্ৰিয়াতনো কি হ'ব ৰেডক্স বিক্ৰিয়াত দুটা হ'ব অৰ্থাৎ যি বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ দুটা বিক্ৰিয়াই একেলগে সংঘটিত হয় সেই বিক্ৰিয়াক কি বুলি কোৱা হ'ব বিজাৰণ ৰেডক্স বিক্ৰিয়া বুলি কোৱা হ'ব জাৰণ আৰু বিজাৰণ দুটা একেলগে সংঘটিত হ'ব এটা বিক্ৰিয়াতে দুটা হ'ব লাগিব জাৰণো হ'ব লাগিব বিজাৰণো হ'ব লাগিব ঠিক আছে সেই বিক্ৰিয়াক ৰেডক্স বিক্ৰিয়া বুলি কয় ৰেডক্স বিক্ৰিয়া ঠিক আছে তো আজি আমি ইলেক্ট্ৰনৰ স্থানান্তৰণ বিক্ৰিয়াৰ ভিতৰত ৰেডক্স বিক্ৰিয়া চাম সমীকৰণ চাওঁ যে NaS তো এইটো এটা সমতুল সমীকৰণ ঠিক আছে তো সোডিয়াম আৰু ক্লোৰিনৰ মাজত বিক্ৰিয়া ঘটোৱা হৈছে সো এই বিক্ৰিয়াটোত অৰ্থাৎ এই যেন বিক্ৰিয়াটো সংঘটিত হ'ল ইয়াত ইলেক্ট্ৰন কি হৈছে ত্যাগ কৰিছে আৰু ইলেক্ট্ৰন গ্ৰহণ হৈছে এতিয়া ইলেক্ট্ৰন ত্যাগ কোনে কাক লগি কৰিছে ইলেক্ট্ৰন ত্যাগ কৰিছে কাই সোডিয়ামে ইলেক্ট্ৰন ত্যাগ কৰিছে কেইটা দুটা ইলেক্ট্ৰন ত্যাগ কৰিছে ঠিক আছে দুটা ইলেক্ট্ৰন ত্যাগ কৰিছে আৰু ক্লোৰিনে দুটা ইলেক্ট্ৰন কি কৰিছে গ্ৰহণ কৰিছে ইয়াত গম পোৱা যায় যে দুটা ইলেক্ট্ৰনই গ্ৰহণ কৰিছে ই দুটা ইলেক্ট্ৰন দিছে ই গ্ৰহণ কৰিছে হিৰ কাৰণে গ্ৰহণ কৰিছে কাৰণ ইয়াৰ ওপৰত মাইনাস আহিছে আৰু ই দিছে অৰ্থাৎ তাৰ পৰা গুচি গৈছে কাৰণ পজিটিভ আহিছে ঠিক আছে তো এইটো আছিল ইলেক্ট্ৰনৰ স্থানান্তৰণৰ হয় ৰেডক্স বিক্ৰিয়া তাৰমানে এই বিক্ৰিয়াটোত কি হৈছে যে জাৰণো হৈছে গ্ৰহণো হৈছে আৰু ত্যাগো হৈছে গতিকে বিজাৰণো হৈছে তো যি ক্ৰিয়াবোৰত ইলেক্ট্ৰনৰ ত্যাগ আৰু ইলেক্ট্ৰনৰ গ্ৰহণ দুটা হয় সেই বিক্ৰিয়াকে কি বুলি কোৱা হয় ৰেডক্স বিক্ৰিয়া তো এইটো এটা ৰেডক্স বিক্ৰিয়া কিন্তু কাৰ সহায়ত দেখুওৱা হৈছে যে ইলেক্ট্ৰনৰ সহায়ত এইটো এটা ৰেডক্স বিক্ৰিয়া ঠিক আছে তো ইলেক্ট্ৰনৰ যেহেতু আমি ইলেক্ট্ৰনৰ চালোৱে ইয়াৰ আগতে আমি পাইছিলোঁ যে জাৰণ বিক্ৰিয়াত কি হয় অক্সিজেন গ্ৰহণ হয় আৰু অৰ্থাৎ অক্সিজেন যোগ হয় আৰু হাইড্ৰজেন কি হয় ওলাই যায় আৰু বিজাৰণত হাইড্ৰজেন যোগ হয় অক্সিজেন ওলাই যায় তো গতিকে যেহেতু আমি এইটো ইলেক্ট্ৰনৰ সহায়ত চালোঁ যে ইলেক্ট্ৰন যোগ আৰু বিয়োগ হ'লে এইটোক আমি ৰিডক্স বিক্ৰিয়া ক'লোঁ তো গতিকে নিশ্চয় ইলেক্ট্ৰনৰ যোগ আৰু বিয়োগ হ'লেও তাৰ জাৰণ বিক্ৰিয়া আৰু বিজাৰণ বিক্ৰিয়া বেলেগ হ'ব হয় নে নহয় সো বিজাৰণ বিক্ৰিয়া কি হ'ব ইলেক্ট্ৰনৰ সহায়ত ক'বলৈ গ'লে যি বিক্ৰিয়াত কোনো পৰমাণু বা আয়নে ইলেক্ট্ৰন হেৰুৱায় বা ত্যাগ কৰে তাকে জাৰণ বোলে আৰু বিজাৰণ কি হ'ব যি বিক্ৰিয়াত পৰমাণু বা আয়নে ইলেক্ট্ৰন লাভ কৰে বা গ্ৰহণ কৰে তাকে বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয় আৰু বিজাৰণ তো জাৰণ হ'ব লাগিলে কি হ'ব প্ৰথমে আমি পালোঁ যে জাৰণ হ'ব লাগিলে অক্সিজেন যোগ হ'ব লাগিব আৰু ইয়াৰ পৰা ওলাই যাব লাগিব আৰু বা ইয়াত হাইড্ৰজেন ওলাই যাব লাগিব আৰু ইয়াতে হাইড্ৰজেন কি হ'ব যোগ হ'ব ঠিক আছে তো হাইড্ৰজেন ইয়াত অক্সিজেন যোগ হ'ব আৰু হাইড্ৰজেন কি হ'ব ওলাই যাব ঠিক আছে আৰু ইয়াত অক্সিজেন ওলাই যাব আৰু হাইড্ৰজেন কি হ'ব যোগ হ'ব
কিন্তু আমি ইলেক্ট্ৰনৰ সহায়ত কি পালো ইলেক্ট্ৰনৰ সহায়ত পালো কি যেন যি বিক্ৰিয়াত ইলেক্ট্ৰন হেৰুৱায় অৰ্থাৎ ইলেক্ট্ৰন এৰি দিয়ে ইলেক্ট্ৰন যোনি এৰি দিয়ে ত্যাগ কৰে তাক জাৰণ বুলি ক'ম আৰু যোনি ইলেক্ট্ৰন গ্ৰহণ কৰে ইলেক্ট্ৰন যায় গ্ৰহণ কৰিব তাক বিজাৰণ বুলি ক'ম ইলেক্ট্ৰন কি হ'ব এতে হেৰুৱাব আৰু ই গ্ৰহণ কৰিব ঠিক আছে তো জাৰণ বিক্ৰিয়াত কি হ'ব যি বিক্ৰিয়াত বা যি ক্ৰিয়াত এটা বা ততোধিক ইলেক্ট্ৰন কি হ'ব হেৰুৱাব তাক জাৰণ আৰু যি বিক্ৰিয়াত এটা বা ততোধিক ইলেক্ট্ৰন গ্ৰহণ কৰিব তাকে বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয় তো আজিৰ কাৰণে এইখিনি নেক্সট ভিডিঅ'টোত আমি আৰু ভালদৰে চাম থেংক ইউ